খবৰ আপোনালোকৰ ভালনে? মোৰ ভালে। এতিয়া মই আপোনালোকৰ বস্তু এটা দেখাম। কি বস্তু আপোনালোকে চাব। আপোনালোকে জানেনে মোৰ বাৰ্থডে চাই থাকে ইহঁতে সেইটো কাৰণে কি আনিছে চাব। মোৰ বাৰ্থডে চাই মোৰ বাৰ্থডে গিফ্ট দিব দেই। মোৰ বাৰ্থডে কাৰণে মায়ে বস্তু এটা আনি থৈছে সেইটো কাৰণে মোৰ মায়ে বাৰ্থডে কাৰণে বস্তু এটা অৰ্ডাৰ দিছিলে কিন্তু বস্তু এটা আপোনালোকক দেখাম। বস্তুটো হৈছে এইটো এতিয়া আপোনালোকক খুলি দেখুৱাম। খুলি থোৱা আছে আপোনালোকক দেখাইছো এতিয়া আপোনালোকক মই বস্তুখিনি কৈ দিম। মোৰ বেলুন মোৰ বাৰ্থডেলৈ অনা নাই আকৌ পিছতে কৈছো মোৰ বাৰ্থডেলৈকে আনিছে। এতিয়া আপোনালোকক খুলি দেখুৱাম দেই। এটা গোল্ডেন কালাৰ এটা নীলা কালাৰ এতিয়া মই খুলি দেখুৱাম। পাইপ খোলাইছে। এইডাল দেখিছেনে বেলুন ফুলাবলৈ দিছে একেবাৰে ফুলাই দেখুৱাম। এইটো এইবিলাকটো ফুলালে থব য়েল্লোটো নাই দেখুৱাম যি নহয় যিয়েই হওক। এতিয়া আপোনালোকৰ 2 নম্বৰে কেকটো দেখুৱাব লৈছো। সেই বাৰ্থডে বুলি কৈ থৈ আছে। পাইপ দেখিছে ফুলাবলৈ এতিয়া পাইপ আছে দেখিছে ফুলাবলৈ। এতিয়া এইবোৰ এটা নতুন বাৰ্থডে দিনাই খুলিম। এফালে এইটো হৈছে ষ্টাৰ বেলুন। এইটো এতিয়া নুখুলো বাৰ্থডে দিনাহে ফুলাম। পাইপ চাইপ নাহে। এইটো হৈছে হেপী বাৰ্থডে বেলুন। এতিয়া মই নুফুলাও বাৰ্থডে দিনাই ফুলাম। এতিয়া এইখিনি এইটো দেখিছানে ইমান হেপী বাৰ্থডে লিখি আছে। এতিয়া আপোনালোকক মোক আৰু এটা পেকেট দেখুৱাব আছে। দুটা পেকেটক কি বুলি কয় নাজানো মই দুটা পেকেট কি বুলি কয় আপোনালোকে ক'ব দুটা পেকেটক কি বুলি কয়। মই এই বাৰ্থডে দিনাই এইটো লগাই দেখুৱাম। এতিয়া মই দেখিছানে জিন্স পিন্ধি আকৌ এইটো নিপিন্ধো। মই জিন্স পিন্ধিবলৈ দিয়ে কিন্তু এতিয়া নিদিয়ে আগতে দিয়ে। গিফ্টবোৰ চাই কেনেকুৱা পালে মোক গিফ্টবোৰ ভালকৈ দিব নহ'বা মোৰ মায়ে বেয়া পাব নহয়। আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। বেল আইকনটো